channel Manjushree's vlog. So guys, start কৰিছো vlogging কৰা আৰু এতিয়া বাজি 12:30 আৰু আজি মই গৈছিলো মন্দিৰ এটাত সেয়া কৰিব কাৰণে তো আহিলো এতিয়া vlogging কৰা start কৰি দিছো আৰু কি পাৰো মই দিনটো দেখাব চেষ্টা কৰি যাম তেতিয়া হলে থাকক মোৰ লগত কন্টিনিউ তো বলক আৰু কি দেখাব দেখাই যাও তো গাইস এতিয়া হৈছে লাঞ্চ টাইম লাঞ্চত আছে দাইল তাৰ পিছত আছে তৰকাৰী তাৰ পিছত আছে মুলা আলু আঞ্জা মাছেৰে তাৰ পিছত আছে জিকা ভাজি তো এতিয়া মই লাঞ্চটো কৰিলো অকমান পিছত লগ পাই আছো তো গাইস এতিয়া হৈছে লাঞ্চ টাইম আৰু লাঞ্চত কি আছিল গুটেখিনি মই দেখালো আপোনালোকক তো আৰু বেলেগকে দেখাবলৈ নাই আকো তো বলক তেতিয়া হলে মই লাঞ্চটো কৰিলো আৰু এই আমাৰ গলু মহাৰাজৰ লাঞ্চ টাইম হৈ গল আৰু দেখিছে যে হিও লাঞ্চ কৰি আছে আৰু এয়া লেঙৰ চেঙৰ পেলাই দিছে একেবাৰে পুৰা একদম ভাল হৈছে আৰু ঠিক আছে তেতিয়া হলে বলক দেখাও তো গাইস ফাইনালি মোৰ ফেভাৰিট হুডা বিউটিৰ আইশ্যাডো পেলেট পাই গলো এইখন মই বহুত বিচাৰিছিলো বজাৰত কিন্তু মই নাপালো মোৰ ইমান বেয়া লাগিছিল যে মই কি কৰো কোৰ পৰা এনেকুৱা হৈ গৈছিল তাৰ পিছত যেতিয়া মই অৰ্ডাৰ কৰিলো হেৰি পৰা ফ্লিপকাৰ্টৰ পৰা দেন yes মই বহুত বেছি হ্যাপি এখন কালাৰ কম্বিনেশ্যন দেখিলে ফ্ল্যাট আৰু আইনাখন খুব বেছি ধুনীয়া হয় লগত আইনা এখন আছে এয়া সব কালাৰ ও মাই গড এখন সুপাৰ মোৰ কাৰণে সুপাৰ বেলেগৰ নাজানো বাট মোৰ কাৰণে সুপাৰ কালাৰ খুব বেছি ভাল লাগিছে মোৰ খুব বেছি এইখনে আপোনালোকক দেখুৱাম মেইন উদ্দেশ্য এইখন আৰু পেকেজিং দেখিছে আৰু পেকেজিং দেখিব আৰু এয়া আমাৰ ফ্যামিলিৰ সবতকে লাট সাহাব বুলি যে কয় সেইজন আমাৰ গলু মহাৰাজ আৰু এইটো খালি খুৱাই কাম দেখিছে না গমে নাপায় আৰু এই মাজে মাজে চকু মেলি চাই আৰু তো এই লগত বহুত টাইম পাস হয় মোৰ আৰু এতিয়া আমাৰ ফ্যামিলি মেম্বাৰে হৈ গৈছে বৰ্তমান ই আনিব 3 মান্থসে হ'ল কিন্তু 3 মান্থসত বহুত বেছি লাগাও হৈ গৈছে আমাৰ ফ্যামিলিৰ লগত হিৰ তো তেনেকুৱাকে আৰু মানে তাৰ লগতে আৰু দিনটো স্পেন্ড হয় মোৰ টাইমটো যায় আৰু ভালকে হেয়াই আৰু তো এতিয়া আহিছো অকণ বাহিৰত ওলাই মানে ভিতৰত অকমান ঠাণ্ডা লাগি আছিল আৰু ইগনোৰ মাই লিপছ বিকজ মই ঘৰতে অকমান ষ্টাইল কৰিলো ভাবিলো অকমান লিপষ্টিক লগাইছো খালি বেলেগ একো ষ্টাইল কৰা নাই তো সেইখিনি আৰু ভ্লগটো যেটো বনাইছো তো এই গাইস অকমান আৰু কি দেখাম তাকে ভাবি আছিলো বৰ হৈ আছিলো তো যিখিনি বাৰু দেখাম আৰু এঠাই জব প্লেনিং আছে যদি হয় সেইটো দেখাম আৰু যদি নহয় দেখাব নোৱাৰিম তো হে আৰু বাকিখিনি লগ পাই আছো অকমান দেৰিকে তো মই আছিলো বহুত বৰ হৈ ভাবিলো কি কৰো আৰু সেই কাৰণে এতিয়া মোৰ বেষ্ট অপচন পাইছো মই গাইড গান শুনিম অকমান টাইম আৰু লগতে আপোনালোককো শুনাম তেতিয়া হলে ব্লগ ষ্টাৰ্ট কৰো start এইটো song মোৰ বহুত ফেভাৰিট আৰু এইটো song মই নন ষ্টপ শুনি থাকো বৰ্তমান আপোনালোকে শুনক मेरे सारे वादे रह गए आधे है कसूर क्या जीत के भी हारे ख्वाब ये बेचारे ये फितूर क्या दुनिया दीवानी इश्क न जाने दुनिया दीवानी इश्क न जाने दिल तो बस को पहचाने नैनों से नैना टकराए न जाने क्या टूटे अखियाँ
মই গাড়ী চাৰি এভৰিথিং লক কৰিলোঁ এতিয়া মই যাই আছোঁ ঘৰৰ ভিতৰত আৰু বাকীখিনি অকণমান দেৰিকৈ দেখাই আছোঁ তো এতিয়া আমি গৈ আছোঁ অকণমান ওচৰতে ফুৰিবৰ কাৰণে আৰু বাকীখিনিতো দেখা পাবই ব্লগটোতে তো এতিয়া আমি কিবাকিবি ফল মূল নিব আহিলোঁ পাপাই কৈ আছিলে আৰু আমাৰ ইয়াতে আমাৰ ওচৰতে মানে দোকান বহে এনেকৈ তো ভাল লাগে বজাৰ কৰিব গৈ ৰাস্তাৰ কাষতে বহে আৰু এতিয়া শাক চাক গোটেইবোৰ বস্তু পায় ইয়াতে বঢ়িয়াকৈ বেচিব আহে মুছলমান মানুহবিলাকে আৰু এয়া ৰাস্তা আৰু এয়া ভিউ চাওক এয়া চাওক ভিউ সূৰ্যটো দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু ৰ'দটো বহুত বেছি আছিলে তেতিয়া আৰু এয়া আমি কিবা কিবি লৈ ল'লোঁ ফল মূল ঘৰত গৈ দেখাই আছোঁ কি ল'লোঁ ঠিক আছে তো এয়া দেখিছে এইখিনি বজাৰ হাত বিষাই গৈছে মোৰ লৈ ওজন আছে দেই তো এতিয়া এইখিনি লাহেকৈ মই ঘৰৰ ভিতৰলৈ লৈ যাই আছোঁ আৰু চবটো দেখাব লাগিব ন ভ্লগ বনাইছোঁ যিহেতু এয়াই আৰু বাকীখিনিতো দেখাই আছোঁ इसको देखो इसको 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 देखो इसको 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 देखो इसको 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 देखो আহিলোঁ এতিয়া বজাৰ কৰি পাপাৰ লগত ফল মূল কিবা কিবি আনিছোঁ আৰু কি আনিছোঁ মই দেখাই আছোঁ তো এতিয়া ঠিক আছে মই ফ্ৰেছ আপ হওঁ তাৰপিছত কথা পাতি আছোঁ মই ফ্ৰেছ আপ হৈ আহিলোঁ আৰু লাইটটো দিয়া নাই কাৰণে বেছি বেলেগ দেখিছে কালাৰটো বাট একো নাই তো এতিয়া ভাবিলোঁ কি ভ্লগটো আৰু বেছি নকৰোঁ এতিয়া মই বঢ়িয়াকৈ যাম মেগীটো বনাম দেখাম আপোনালোকক সেইটো খাই পিনে বা খোৱাৰ আগতে মই ভ্লগটো এণ্ডিং কৰি দিম তেতিয়াহ'লে বলক বাকী লাষ্টত অকণমান টাইম লগ পাই আছোঁ এয়া বঢ়িয়াকৈ চাহ 3 কাপ থৈছে মোৰ মাৰ আইটেম তো এইখিনি মোৰ মতে মই ভালকৈ পূৰা ভাজি ল'ম ফাৰ্ষ্টতে তেল অকণমান বেছিকৈ দিব যদি তেলটো খাই বেছি ভাল পায় মোৰ নিচিনা মই তেলটো খাই ভালে পাওঁ বেছি মোক তেল নিমখ অকণমান বেছিকৈ লাগে এতিয়া মই ইয়াত দি দিওঁ চামুচ তো পিঁয়াজখিনি দিয়া হোৱাৰ পিছত ভজা হোৱাৰ পিছত এতিয়া মই গোটেইখিনি যিখিনি মই উহোৱা আছিলে মেগীখিনি সেইখিনি এতিয়া মই বঢ়িয়াকৈ কেৰাহীত ঢালি দিছোঁ আৰু ইয়াত এতিয়া মই গোটেইখিনি মিক্স কৰিম আৰু মিক্স কৰি পিনে গোটেইখিনি ভালকৈ ভাজিম আৰু কি লাগে মই গোটেইখিনি দেখাই আছোঁ চাই থাকিব তো এতিয়া দিব লাগিব নিমখ আৰু হালধি নিদিলেও হয় কিন্তু মোৰ টেষ্টিৰ কাৰণে মই অকণমান হালধি দি লওঁ অকণমান একদম লাইটকৈ দিব বেছি নিদিব এতিয়া মই নিমখ দি ল'লোঁ আৰু ইয়াৰ পিছত দিম মই অকণমান একদম অকণমান হালধি আৰু কোনোবাই দিলেও দিব পাৰে নিদিলেও নাই কিন্তু মই মোৰ টেষ্টিৰ কথা কৈছোঁ আপোনালোকে ট্ৰাই কৰি চাব খাই কেনেকুৱা পায় মোক ক'ব পিছত আৰু অকণমান মই হালধি দি দিছোঁ এতিয়া আৰু এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি দিম আৰু এতিয়া টাইম হৈছে মছলাৰ তো এইখিনি মছলাটো দি দিব লাগিব য়ামি এতিয়া মছলা মই এনেকৈ খাই ভাল পাওঁ বাকী আপোনালোকে কেনেকৈ ভাল পায় খাই মোক কমেণ্ট কৰি জনাবা আৰু যেতিয়া আমি যেতিয়া গোন্ধটো ওলাই না মজা লাগে তো গাইজ মোটামুটি মোৰ এইখিনি ভাজি হৈ গ'ল আৰু এতিয়া মই এইখিনি নমাই থওঁ আমাৰ
মানে মই বনোৱা মেগী আৰু চাহ ৰেডি চাহটো মায়ে বনাইছে মেগীটো মই বনাইছোঁ যে ফাৰ্ষ্ট টাইম কিবা এটা বনাইছোঁ মই নিজে তো আপোনালোকে ইজিলি যদি খাব বিচাৰে মোৰ নিচিনা মেগী প্ৰেমিক হয় তেতিয়াহ'লে খাব পাৰে তো এতিয়া মই চাহটো এনজয় কৰোঁ আৰু বাকীখিনি মই আকৌ কি দেখাব লগা নাই তেনেকুৱা তো এইখিনি আছিল আজিৰ ভ্লগটো তো গাইজ এতিয়া মই চাহকাপ খাওঁ আৰু লগতে ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ কাৰণ বেছি একো দেখুৱাব লগা নাছিল আজি এটা আমাৰ ডেইলি লাইফৰ এটা দিন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বহুত চিম্পুল আছিলে ভ্লগটো কেনেকুৱা পালে নাজানো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ চাই থাকিব মঞ্জুশ্ৰীজ ভ্লগ